ভাল লাগছে মই আশা নাছিলো এবাৰ আহি সঁচাকৈ ভাল লাগিল দেই वेलकम बैक टू नयन भाई ब्लग्स तो गाइज आपलोके दी अहा इमानखिनि मरम आरु सपोर्टर বাবে बहुत बेছি धन्यवाद आरु আজি ভিডিওটো এটা ধামাকা ভিডিও হ'ব কাৰণ মই আপোনালোকক লৈ গৈ আছো আমাৰ ঘৰৰ ওচৰতে মানে এটা ধুনিয়া অনুষ্ঠান চলি আছে তালৈকে আপোনালোকক লৈ গৈ আছো আৰু শুনা পাইছো খিতেই গাই আহিছে বুলি আৰু মোৰ লগত আছে উদিপ্ত বৰিয়া এটো মামাৰ ল'ৰা হয় নলবাৰী তো ইউ আহিছে আমাৰ ঘৰত তো বহুত বেছি ভাল লাগিছে আৰু আমি দুটা মিলি কিনে এতিয়া গৈ আছো বেছি নাই আৰু অলপমান যাব লাগিব তাতে যাই কিনে কি কৰবা যাই কিনে সাম অনুষ্ঠানটো ভালদৰে একবাৰ পিছে মাতা এই আপি নাছা তুমি আজি এটা কথা ক'ব লাগো নলবাৰী আপিবিলাক ভাল লাগে নে দৰঙিয়া আপিবিলাক ভাল লাগে আজি ক'বাচোন নলবাৰী লোকেল জায়গা আপি বেছি ভাল লাগে সবৰে হিচাপত এতিয়া তুনা হিচাপত তুনা দৰঙৰ আপিলে বেছি ভাল লাগে আমি আপি বুলি কৈছো বুলি নকওঁ এতিয়া আমাৰ নলবাৰীত বেছি আৰু ভাল লাগে বাদ দিয়ক আপিৰ কথা মেইন পইণ্টক লাগি হওক মানে আমি আহিয়ে পালো খানপাৰা গাঁও চিপাঝাৰ সমষ্টিৰ এখন উল্লেখযোগ্য গাঁও আৰু আমাৰ ঘৰৰ পৰা মানে বেছি দূৰত নহয় 1 কিলোমিটাৰমান হ'ব আৰু যিখন গাঁৱত চলি আছে বসন্ত উৎসৱ উপলক্ষে এটা বিশাল আয়োজন আপোনালোকক গোটেই পৰিৱেশখিনি দেখুৱাই আছো আৰু গাইজ আহি পালো সেই বিশেষ স্থানটো আৰু এয়া চাওক আপোনালোকে চাব পাৰে এইটো হৈছে এটা ধুনীয়া পুখুৰী আৰু মানে বহুত ডাঙৰ পুখুৰী হয় এই পুখুৰীটোৰ পাৰতে মানে এটা মাংগলিক অনুষ্ঠান হৈ আছে বহুত বেছি ভাল লাগে আৰু প্ৰত্যেক বছৰে হয় এইটো বসন্ত উৎসৱত হয় আৰু এইফালে আপোনালোকক দেখাই আছো ৰ'ব এয়া আগত মই দেখি আছো আপোনালোকক দেখাই আছো আৰু সম্পূৰ্ণ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি পতা হয় আৰু আজি মানে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু এই আপোনালোকে চাব পাৰিছে সকলো ৰাইজে মিলি কিনে মানে আজি পানী তুলিব আৰু এই পুখুৰীটো যে দেখা পাইছে এই পুখুৰীটোৰ 3 পাক ঘূৰিব মানে চাৰিওফালে আৰু যাক আমি কওঁ খানপাৰা পানী তোলা বুলি আৰু যোৱাকালি মানে ইয়াতে পূজা হৈছিলে য'ত মানে হাঁহপাৰা দিয়া বুলি আমি কওঁ আৰু আমাৰ লোকেল ভাষাত আৰু এয়া চাব পাৰে গোটেই ৰাইজ মিলি কিনে ধেমালি ফূৰ্তি কৰি আজি মানে উৎসৱৰ নিচিনাকৈ মিলি গোটেইবিলাকে মানে পানী তুলিছে আৰু আজি খিতেই গায়ো আহিছে ইয়াতে ভাল লাগছে মই আশা নাছিলো এবাৰ আহি সঁচাকৈ ভাল লাগিল দেই বঢ়িয়া বঢ়িয়া গাইজ কিনে গাই অৱস্থা বেয়া কৰি দিছে একদম চবে মিলি কিনে মানুহ চাৰিওফালে পুৰা মানুহ আৰু পুৰা এনজয় আৰু পুৰা এনজয় মুহূৰ্ত আৰু ইয়াতো লগ পালো কেনেকুৱা লাগিছে বঢ়িয়া তো গাইজ এনেকে মানে উৎসৱটো পালন কৰা হয় আৰু বাপৰে বাপ গাইজ বহুত মানুহ যাৰ কাৰণে মই মানে ভালকৈ ব্লগিং কৰিব পৰা নাই আৰু এনেকৈ আপোনালোকক ডাবিং কৰি কথাখিনি ক'ব লগা হৈছে তো আপোনালোকে প্লিজ বেয়া নাপাব আৰু এই অনুষ্ঠানটো পতাৰ মানে মেইন উদ্দেশ্য এটাই বিশ্ব শান্তি মানুহৰ লগতে সকলো জীৱ জন্তু যাতে শান্তি হয় বা শান্তিৰে বসবাস কৰিব পাৰে সেইকাৰণে এই অনুষ্ঠানটো প্ৰত্যেক বছৰে পতা হয় আৰু গাইজ কি কম থাক না কি মানুহ আৰু খিতেই কাকলি মোৰ বেয়াও লাগিছে তাক মানে চবে মানে যিহেতু চিনি পায় চবে টানি লৈ ফুৰাইছে ইফালৰ পৰা সিফালে নাই গাইজ এনেকুৱা পৰিৱেশত এনেকৈ ব্লগিং কৰি একো লাভ নাই না আপোনালোকে কিবা শুনিছে না মই কিবা শুনিছোঁ একো লাভ নাই এনেকৈ আপোনালোকক কথাখিনি ক'ব লাগিব আৰু এনেকৈ আপোনালোকক কৈছোঁ আগতে যে এনেকৈ উলহ মালহেৰে মানে পূৰা এনজয় কৰি গোটেই সকলো ৰাইজে মিলি কিনে মানে এই মন্দিৰ আৰু পুখুৰীটোৰ চাৰিওফালে 3 পাক ঘূৰি পানী তোলে তো এয়া চাওক এনেকৈ মানে গৈ কিনে 3 পাক ঘূৰিব আৰু পানী তুলিব আপোনালোকক যিমানখিনি পাৰোঁ পৰিৱেশখিনি দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো
একদমেই বেয়া নাপাব অকণমান ধেমালি কৰিলোঁ আৰু মই যিমানখিনি পাৰোঁ সিমানখিনি এই অনুষ্ঠানটিৰ পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰি দিব এটা আৰু মোৰ কথা এটা ভাল লাগিছে এই ভিৰৰ মাজতো কিছুমান মানুহে মোক চিনি পাই মাত দিছে ভিডিঅ' চাওঁ বুলি কৈছে তো বহুত বেছি ভাল লাগিছে মোৰ আৰু সকলোকে বহুত বেছি ধন্যবাদ ইমান এনেকৈ মানে মোক ছাপোৰ্ট কৰি যাব সদায় আৰু যিবিলাকে দূৰৰ পৰা চাই আছে তেওঁলোকক কৈছোঁ আপোনালোকে আহিব এই অনুষ্ঠানটো বহুত বেছি ধুনীয়া হয় প্ৰত্যেক বছৰে হয় তো আহিব আপোনালোকে নেক্সট এটা ভাল ভিডিঅ'ত মানে ধামাকা ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই জয় আই অসম ডাইৰেক্ট এতিয়া প্ৰগ্ৰেমৰ পৰা আহি ঘৰ পালোঁ আৰু ঘৰ পাই মানে ড্ৰেছ চেছবিলাক পূৰা সলালোঁ আৰু বহুত বেছি ভাল লাগিল প্ৰগ্ৰেমখন আৰু এইটোৱে হৈছে আমাৰ ঘৰ আপোনালোক দেখাই দিছোঁ এনেকুৱা আছোঁ আৰু কিবাকৈ ইমান ধনীও নহয় ইমান দুখীয়াও নহয় বাৰু